লগতে এই চেনেল যোগেদি মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় শ্ৰীযুত হিমন্ত শৰ্মা দেৱলৈ এইটোৱে কাতৰভাৱে অনুৰোধ জনাইছোঁ। আজি মই মোৰ ল'ৰা 4 বছৰ ধৰি বিচনাতে পৰি আছে। মই পৰাপক্ষলৈ ফাৰ্ষ্টত শিলিগুৰি লৈ গ'লোঁ আৰু লোকেল ডক্টৰটো দেখাইছোঁৱেই। তাৰপিছত 2বাৰকৈ চেন্নাই লৈ গ'লোঁ। তাতো মই কোনো ৰকমে অলপ অৰ্থ সংগ্ৰহ কৰি মই চেন্নাই 2বাৰ লৈছোঁ। তাৰপিছত মই নোৱাৰা হৈছোঁ। মোৰ ল'ৰাটো এতিয়া 4 বছৰ ধৰি বিচনাতে পৰি আছে। তাক সঠিক চিকিৎসা মই দিব পৰা নাই। আজি মই মুখ্যমন্ত্ৰী মহোদয়ক হাত জোৰে বিনতি কৰিছোঁ যে মোৰ ল'ৰাক যেনি তেনি সমুচিত চিকিৎসা আগবঢ়াই এই দুখীয়া পৰিয়ালৰ প্ৰতি আপুনি ভগৱান স্বৰূপে থিয় দিয়ে যেন এইটোৱে মোৰ মহাশয়ৰ ওচৰত কামনা কৰিলোঁ। কি বেমাৰ আছে ল'ৰাটো ডক্টৰে কল উইলছন ডিজিজ বুলি। এতিয়া ডক্টৰে জানে কি হয় কি নহয়। এইটো প্ৰব্লেমটো আগতে ঠিকে আছিল, ক্লাছ 7লৈকে পঢ়ি আছিল। তেতিয়া 19-20 চন আৰু তেতিয়া ফাৰ্ষ্টত অলপ বাওঁ ভৰি দি অলপ সোঁ ভৰিত অলপ দাগ লগাই আছিল পেণ্টত। হয়তো তাৰ ভৰি অলপ প্ৰব্লেম দেখা দিছিল। তেতিয়া মই শিলিগুৰি লৈ গ'লোঁ। তাত 1 মাহ ধৰি ইফালে কিবা টেষ্ট বুলি কয়, ক'ত হায়দৰাবাদ যাব বুলি কয়, তাক ৰখি প্ৰায় 1 মাহ হ'ল। তাৰপিছত ঘৰত আহিলোঁ। ঘৰত অহাৰ লগে লগে কৰোনাৰ প্ৰকোপ বাঢ়িল। মানে ইঘৰৰ পৰা সিঘৰ যাবই পৰা নাই তেনেকুৱা হ'ল। তথাপিতো ঔষধ দিছিলে, এইটো ঔষধ খাই ভাল হোৱা নাই। মই ডক্টৰক ফোন কৰিলোঁ। ডক্টৰে আকৌ বেলেগ ঔষধ দিল। ঔষধ দিয়াৰ পিছত আৰু সেইটোও খুৱাইলোঁ। তাৰপিছতো ফল পোৱা নাই। আৰু ডক্টৰক আকৌ ফোন কৰিলোঁ মই। তেতিয়া ডক্টৰে মোক এটা ছাজেশ্যন দিলে, আপুনি ইয়াত নানিব, আপুনি পাৰিলে বেলেগ ঠাইলৈ লৈ যাওক বুলি ক'ল। তেতিয়া প্ৰায় বন্ধা-বন্ধি ৰেলগাড়ী নাই। তেতিয়া চেন্নাইলৈ পঠালোঁ 4জনকৈ। তেতিয়া চেন্নাইৰ ডক্টৰে ঔষধ দিলে, খালে 3 মাহ, আকৌ 3 মাহত মাতিছিল, আকৌ লৈ গ'লোঁ, ঔষধ দিল। তাৰপিছত মই নোৱাৰা হৈছোঁ। ল'ৰাটো বৰ্তমানলৈকে বিচনাতে পৰি আছে। তাৰ পৰা মই চিকিৎসা কৰিব পৰা নাই। সেই গতিকে মই বিষ্ণুৰূপী মহান মানৱ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক এই ল'ৰাৰ প্ৰতি নজৰ ৰাখি আপুনি ভগৱান ৰূপী হৈ এই ল'ৰাক যাতে চিকিৎসা আগবঢ়ায়, মোকো সহায় কৰে, তাৰ প্ৰতি মই মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছোঁ।